হাই ফ্ৰেণ্ডছ, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজিও আনদিনাৰ দৰে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা চিম্পুল সাধাৰণ ৰেচিপি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তেনেহ'লে ব'লকচোন অলপ দেৰি নকৰি ভিডিঅ'টোৰ মাজত আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা মিক্স চব্জিৰ ৰেচিপি, য'ত দিছোঁ মই ৰঙালাও, ভোল, বিলাহী, পৰা আলু দিম। ঠিক এনেকুৱাকৈ সকলোবিলাক লগ কৰি এখন ধুনীয়াকৈ চব্জি বনাম। কেতিয়াবা চাবচোন এনেকুৱাকৈ ঘৰত বস্তুবিলাক থাকিলে চব্জি বনাই খাই খুব ভাল লাগে। মই ভাবোঁ আপোনালোকে সকলোৱে খাই পাইছে, কিন্তু মই ভাবিলোঁ মইনো কেনেকৈ বনাওঁ তাকে এবাৰ দেখুৱাওঁ। আচলতে মই ৰঙালাও কুটিবলৈ বহুত টান পাওঁ। মোৰ হাত একদম বিষাই যায়। আপোনালোকে দেখিছেনে মই কেনেকৈ ৰঙালাও কুটি আছোঁ? আগতে মোৰ শাহুমাই কুটিছিলে, কিন্তু শাহুমা ঢুকোৱাৰ পৰা মই যিহেতু কুটিবলগীয়া হয়, কিন্তু মই কুটিব নোৱাৰোঁ, মোৰ হাতখন বিষাই যায়। সেইবাবে ঠিক দেখিছেনে এইবিলাক চিটিকিও গৈছে, ক'ত পৰিছে ঠিক নাই। এনেকৈয়ে গোটাইখিনি কুটি লৈছোঁ। আৰু অৱশেষত চব্জিখিনি কুটি ল'লোঁ। বিলাহীটোৰ গুটিটো পেলাই দিছোঁ আৰু ধুনীয়াকৈ বিলাহীখিনিও এনেকুৱাকৈ ভিডিঅ'টোত দেখা পোৱাৰ ধৰণে কাটি লৈছোঁ। তেনেহ'লে ব'লক নেক্সট প্ৰচেছলৈ আগবাঢ়োঁ। কেৰাহীখন গেছত উঠাই দিছোঁ। গৰম হোৱাৰ লগে লগে ইয়াত মই দিছোঁ তেল, আৰু তেলখিনি গৰম হোৱাৰ লগে লগে দিছোঁ মই এচামুচ ফোৰণ। ফোৰণখিনি অলপমান ভাজি লোৱাৰ পাছত দিছোঁ মই পিঁয়াজখিনি দি পিঁয়াজখিনি ৰঙচুৱা হোৱালৈ ধুনীয়াকৈ ভাজি লৈছোঁ। জলকীয়া দিছোঁ মই 2টা। আপোনালোকে ইচ্ছা কৰিলে আপোনালোকে যি খাই ভাল পায় মছলা সেইবিলাক এড কৰিব পাৰে, কিন্তু আমি বিশেষ মছলা ব্যৱহাৰ নকৰোঁ, সেয়ে দেখুওৱা নাই। আৰু এতিয়া দিম তেজপাত এখিলা দি ভালদৰে অলপ টাইম ভাজি ল'ম। অলপমান ৰঙচুৱা হোৱালৈ ধুনীয়াকৈ ভাজি ল'ম। লোৱাৰ পাছত এতিয়া মই কাটি লোৱা চব্জিখিনি অলপ অলপকৈ দিম। একেবাৰে গোটেইখিনি দি নিদিওঁ, অলপ অলপকৈ দিম আৰু লৰাই থাকিম। এতিয়া আটাইখিনি চব্জি দি দিলোঁ আৰু ধুনীয়াকৈ অলপমান লৰাই দিম। দি ঢাকনি মাৰি কিছু সময়ৰ বাবে ৰাখি দিম। এতিয়া কিছু সময়ৰ পাছত ভাজি লোৱাৰ পাছত ইয়াত মই দিছোঁ হালধি গুড়ি আৰু পৰিমাণ অনুযায়ী দিম নিমখ। দি ধুনীয়াকৈ আকৌ কিছু সময়ৰ বাবে ধুনীয়াকৈ ভাজি ল'ম। এতিয়া ধুনীয়াকৈ ভাজিখিনি হৈ গৈছে। আপুনি ইচ্ছা কৰিলে এনেকুৱা হৈ থাকোঁতেই নমাই দিব পাৰে, কিন্তু মই এনেকুৱা হোৱাতে নমাই নিদিওঁ। ইয়াতে মই পানী এড কৰিম। এইটো আপোনাৰ কথা, যদি আপুনি চব্জি হিচাপত ৰাখিব বিচাৰে এনেকুৱা পদ্ধতিতে আপুনি নমাই দিব পাৰে। ইয়াত মই ভাজি লোৱা চয়াবিন কেইটামানো দিছোঁ, যিটো আচলতে দেখুওৱা নহ'ল। এতিয়া মই ইয়াত পানী দিম পৰিমাণ অনুযায়ী, দি ধুনীয়াকৈ আকৌ কিছু সময়ৰ বাবে উতলাই ল'ম। পানীখিনি দিয়াৰ পাছত আকৌ অলপ লৰাই দিম, দি ভালদৰে উতলিবলৈ দিম। প্ৰায় 5 মিনিটমান সময়ৰ বাবে ধুনীয়াকৈ উতলিবলৈ দিম। আপুনি ইচ্ছা কৰিলে ইয়াতে মছলা ব্যৱহাৰ কৰিব পাৰে, মই কিন্তু কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই। মোৰ চব্জিভাগে উতলিবলৈ হৈয়ে গৈছে। এতিয়া মই ইয়াক অলপ টাইম লৰাই দিম আৰু দি ইয়াক মই নমাই দিম। মোৰ চব্জিখন সম্পূৰ্ণৰূপে হৈ গৈছে। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনাৰ মতামত জনাবলৈ এটা কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ আপোনালোকৰ এটা লাইক, কমেণ্ট, ছাবস্ক্ৰাইবে মোক পুনৰবাৰ ভিডিঅ' বনাবলৈ বহুতো অনুপ্ৰাণিত কৰে। মোৰ এই সাধাৰণ আৰু চিম্পুল ভিডিঅ'বিলাক কেনেকুৱা লাগে আপোনালোকে কিন্তু জনাবলৈ নাপাহৰিব দেই। আৰু যদি এই ভিডিঅ'বিলাক চাই আপোনালোকে কিবা বেয়াও পায় বা ভালো পায়, কিবা যদি ভুলো হয় দেখুৱাই দিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আছিল ভিডিঅ'টো ইমানেই। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ লৈছোঁ বিদায়। বাই বাই।